হেল্ল' দোস্ত, আজি বনাম বিৰিয়ানী। খুব মন গৈছিলে বিৰিয়ানী খাবলৈ। ভাবিলোঁ ৰেষ্টুৰেণ্টত 200-300 টকা দিয়াতকৈ ঘৰতে বনাই পেলাই খাওঁ। এইফালে চাউল, এইফালে লোকেল মুৰ্গী চব কাটি মেলি মই ৰেডি কৰি ল'লোঁ। এইফালে পিঁয়াজ, এইফালে আদা নহৰু পেষ্ট বনাই মই ৰেডি কৰি ল'লোঁ। তাৰপিছত মই কুকাৰটো ধুনীয়াকৈ বহাই পেলাই মই মিঠাতেল এড কৰি দিছোঁ। যদি ঘৰতে খাবলৈ মন যায় এনেকৈয়ে সহজতে বনাই পেলাই খাব পাৰিব। তেলটো গৰম হোৱাৰ পিছত মই ইয়াত এড কৰি দিম শুকান জলকীয়া আৰু তেজপাত। তাৰপিছত ইয়াত এড কৰিছোঁ গৰম মছলা। গৰম মছলাটো গোটা দিব লাগে। গৰম মছলা দিয়াৰ পিছত মই ধুনীয়াকৈ অকণমান টাইম ফ্ৰাই কৰি লৈছোঁ। খুব মন গৈছিলে খাবলৈ, তো বনাই পেলালোঁ। ৰেচিপিটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্টত জনাবচোন। পাৰিছোঁ নাই বনাবলৈ, কাৰণ চবৰে পদ্ধতিটো বেলেগ বেলেগ থাকে। তাৰপিছত ইয়াত এড কৰি দিব লাগে কটা পিঁয়াজখিনি। যেতিয়া ধুনীয়াকৈ এটা কালাৰ হৈ যাব, তাৰপিছত কটা পিঁয়াজখিনি এড কৰি দিব আৰু ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। পিঁয়াজটো যেতিয়া লাল হৈ যোৱালৈকে ফ্ৰাই কৰি দিব লাগে ধুনীয়াকৈ। আৰু মোৰ ল'ৰাটো খুব ভাল পায় বিৰিয়ানী খাবলৈ, জানেনে? সিয়ে কৈ আছিলোঁ দেউতা বিৰিয়ানী খাম। তাৰপিছত লোকেল মুৰ্গী লৈ ল'লোঁ। তাৰপিছত চাউল ল'লোঁ, বাচমতি চাউল। ধুনীয়াকৈ বনাইছিলোঁ, খাবলৈ সোৱাদ হৈছিলে। কিন্তু বিৰিয়ানীটো কি হয় জানেনে, মাংসটো গ্ৰেভিটো বেলেগকৈ বনাব লাগে আৰু চাউলটো আগত ধুনীয়াকৈ বইল কৰি পেলাই চাকি পেলাই তাক উলিয়াই ল'ব লাগে, মানে নহ'লে কুকাৰত বনালে অকণমান ঢিলা ঢিলা হয়। তাৰপিছত আদা নহৰু মই দি দিছোঁ। কুকাৰত বনালে অলপ ঢিলা ঢিলা টাইপৰ হয়, ভাতটো এটা নহয়। যেতিয়া আপোনালোকে বনাবলৈ মন আছে তেতিয়া ভাতটো এক্সট্ৰাকৈ চাকি ল'ব লাগে। অলপ টাইট থাকোঁতে ভাতটো উলিয়াই দিব লাগে। তাৰপিছত মাংসটো যেতিয়া গ্ৰেভি হৈ যাব, বনি যাব, তেতিয়া মাংস আধা চাউল আধা, মাংস আধা চাউল আধা দি পেলাই অলপ টাইম কম হিটত মানে তাক ফ্ৰাই কৰিবলগীয়া হয়। আৰু এইফালে মই দিছোঁ শুকান জলকীয়া, গুড়ি জলকীয়া। শুকান জলকীয়াটো মোৰ তেলতে দি অকণ জ্বলা হ'ব লাগে। অকণমান জ্বলাটো হ'লে তেতিয়া খাবলৈ ভাল লাগে। তাৰপিছত ইয়াত হালধি পাউডাৰ দি দিছোঁ। হালধি পাউডাৰ দিয়াৰ পিছত মই ধুনীয়াকৈ মাংসখিনি এড কৰি দিলোঁ। বেলেগ মছলা একো দিব নালাগে, মই পেকেট মছলা ইউজ নকৰোঁ। মই যদি খাওঁ গৰম মছলা গোটাটোৱে খাওঁ, নহ'লে পেকেট মছলা মই বেলেগ ইউজ নকৰোঁ। আৰু মাংসটো 2-3 মিনিট সময় ফ্ৰাই কৰি ল'ব লাগে দেই প্ৰথমত। এনেইতো চিটি মাৰিলে কুকিং হৈ যাব, কিন্তু ফ্ৰাই কৰিলে অকণমান টাইম তেতিয়া মাংসটো খাবলৈ ভাল হয়। ইয়াত মই নিমখ দি দিছোঁ। তাৰপিছত ইয়াত মই এড কৰি দিলোঁ চাউলখিনি। তাৰপিছত ওচৰতে মাহঁত আছে, মাহঁতে ক'লে আমিও খাম, সিহঁতকো দিলোঁ খাবলৈ আৰু আমিও খালোঁ, দুই ঘৰ মিলাই পেলাই খালোঁ। তাৰপিছত ইয়াত হিচাপত পানী দি দিব। পানী দিয়াৰ পিছত ধুনীয়াকৈ ইয়াক এতিয়া ঢাকনি মাৰি দিব। এটা চিটি হ'লেই হৈ যাব দেই, 2টা চিটি মাৰিব নালাগে। 2টা চিটি মাৰিলে ভাতটো গেৰগেৰীয়া হৈ যাব। এটা চিটি মাৰি দিব। এটা চিটি মৰাৰ পিছত ধুনীয়াকৈ খুলি দিব। এইফালে চিটি মাৰি দিলে দেখিলে। এতিয়া চিটি মৰাৰ পিছত এতিয়া মই অকণমান টাইম ৱেইট কৰি পেলাই উলিয়াব পাৰিম আৰু খাব পাৰিম। আৰু বিৰিয়ানী ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্টত জনাব নাপাহৰিব। আৰু এইফালে মই থালিটো উলিয়াই দিলোঁ। চাওক হৈছিলে, খুব টেষ্টি লাগিছিলে। আৰু যেতিয়া আপোনালোকে বিচাৰে এনেধৰণে বনাই পেলাই খাব পাৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।